ল'ৰা ছোৱালী কেইটা আছে আপোনাৰ? দুটা। দুটা। কিমান ডাঙৰ হ'ল? গাভৰু হ'ল আৰু। গাভৰু হ'ল? বাবা এক্টৰটো ইয়াত আছে ন মনত? বঢ়িয়া লাগিছে। পুৰা মজা লাগিছে। গুড মৰ্ণিং টু এভৰিৱান, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। এতিয়া মই আহিছোঁ ইয়াত জন্মিছোঁ। কিছুমান মই ফিল্ডত ঘূৰিব বিচাৰিছোঁ, কিছুমান মই দেখুৱাই যাব বিচাৰিছোঁ। আজি তেতিয়াহ'লে আপোনালোকে মোৰ লগত গৈ থাকিব আৰু চাব কেনেকুৱা লাগিছে, আৰু চাই কেনেকুৱা লাগে আপোনালোকে ক'ব। এয়া মোৰ লগত জনাৰানাথ দা মোক মানে ৰাতিপুৱাৰ পৰা মোক মানে ফোনত যোগাযোগ কৰি আছে। ইয়া এইফালে পালে পালে না? পালে। টাইম কিমান হ'ল এতিয়া? টাইম আপোনাৰ 8টা কিবা 35 হৈছে নেকি? 8টা 35 ন? 18 হৈছে। এতিয়া আমি ফিল্ডত ঘূৰিম। এইটো কি গাঁও বুলি কৈছিলে অলপ জনাই দিব নেকি? বাহিৰ জন্মিছুক। এইটো অলৰেডি ফিনিচিং হৈছেগৈ, জাষ্ট মানে কালাৰটো বাকী আছে। ইয়াৰ মালিকটো কোন হয়? নাই, পথাৰ গৈছে নেকি? মালিকটো নাই ন? কিমানমান মিটাৰ হ'ব? প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ মই দেখুৱালোঁ, আৰু বহুত চাবলগীয়া আছে। কমপ্লিট চাবলৈ আমি আহিলোঁ এতিয়া। দেখিছা নাই? ইফালেও ঘৰ ইফালেও ঘৰ, মানে কোনো হেৰি নাই। কেতিয়াবা যদি বাইচান্স যদি চোৰ সোমাই যায়, এই মানে পলাবলৈ ৰাস্তা নাই আৰু। দেখুৱালোঁ মই এনেকুৱা ঘৰ বনাইছে। অ' নলুগেৰা কাপে আপোনাৰ ঘৰ ক'ত ক'ত আছে? সেইটো আপোনাৰ বয়স অনুমান কিমান মান হ'ল? অঁ 61। আপোনাৰ মানে জন্মটো ক'ত হৈছিলে আপোনাৰ? ইয়াতে মোৰ জন্ম কৰা মোক বা দেউতাই মোক কৈ দিয়া নাই, মই কেনেকৈ ক'ব পাৰিম? নিজে কেনেকৈ? তেতিয়াহ'লে আপোনালোকে ইয়াত আপুনি যেতিয়া জন্ম আছিলে তেতিয়াতো মানে কেনেকুৱা আছিলে এতিয়া ইয়াৰ পৰিস্থিতিবিলাকে? আমাৰ বাৰিষা জেগা, ছমা বাম তেতিয়া এই মতালি তাতে আছিলে। ইয়াত বান্ধি এতিয়াতো গোটেই দিনতে এতিয়া জংঘল একদম। ইয়াৰ পৰা বাঘ গৰু একদম সোমাব নোৱাৰে। মানুহ চোৱাৰ লগে লগে একদম এই জংঘলৰ পৰা এই বাহিৰত গা গাই আছে। চাম মাৰি বাঘে বাঘ আছিলে তেতিয়াতো মানে পুৰা জংঘলী আছিলে ন? পুৰা জংঘল। এতিয়া মানে আপোনালোকৰ দিনটো আগৰটো ভাল আছিলে না এতিয়াতো ভাল আছে? কিছুমান আগৰটো ল'ৰা ছোৱালী হিচাপে ভাল খেলা ধূলা কিবা কিবি কৰাটো ভাল পাই নহয়। কিন্তু এই চিজনটো এতিয়া নাই, এনেকে হলে নহ'ব নহয়। এতিয়া ইয়াত আছে একটা, ইয়াত বেনিফিচিয়াৰী কোন হয়? মালিকটো মালিকনী আছে। কোনটো মালিকনী? চাওঁ আপুনি নেকি? এইটো মালিকটো আপুনি না? ঘৰটো পাই কেনেকুৱা লাগিছে আপুনি মনত? ভালে লাগিছে ন? আগে পিছে এনেকুৱা ঘৰ পাইছিল না পোৱা নাছিলে? নাই পোৱা ন? এবাৰ ফাৰ্ষ্ট। ল'ৰা ছোৱালী কেইটা আছে আপোনাৰ? দুটা। কিমান ডাঙৰ হ'ল? গাভৰু হ'ল? বাবাৰে। ক'ত আপোনাৰ এক্টৰটো? এক্টৰটো ইয়াত আছে ন? এইটো মালিকটো ইয়াত কাম কৰি আছে, বেচেৰা ব্যস্ত। ঘৰটো পাই বঢ়িয়া লাগিছে না? সঁচাকে মনত পুৰা মজা লাগিছে। পাৰিম ৰ মিচিং ঘৰত কেনেকুৱা খানা বনাই। এইটো মই এনেকুৱা ঘৰত সোমালো। আইয়া কোন কোন আছে ঘৰত? কি চব্জি বনাইছে ভণ্টি? কুকুৰা বনাইছে নেকি? ভণ্টি খাব পাৰিব নে নাই? পাৰিব? হা হৈছে না হোৱা নাই? হৈছে বুলি ইয়াত মানে অলপ বয়স্ক মানুহ কেইটামান লগ পালো, অলপ কথা পাতিম মই। কেনেকুৱা দেউতা খবৰ? ভালে। কিমান মান? ধুনীয়াকে ভালে। আৰু আপোনাৰ বয়স কিমান মান হ'ল গম পাই না? মোৰ বয়সটো 85 মান হ'ব নেকি? 85 মান? নাই, নতুন নাই। বিয়া বাৰ পাতিলে নাই? এই বুঢ়ীও আছে। ল'ৰা ছোৱালী কেইটা আছে? এই ল'ৰা ছোৱালী ক'বলৈ গ'লে 5 নজৰা বহুত। এতিয়া নাতিও চব গৈ পানাতিও ওলালে। আপোনালোকেতো এতিয়া দিনটো ভাল পাইছে না আগৰ দিনটো ভাল আছিলে? আমাৰ আগৰ দিনটো আমাৰ মতে ভাল। কেনেকুৱা ভাল আছিলে?
কেনেকৈ ভাল আছিলে আমি উদাই মুদাই মানে এণ্টাৰ কৰিছিলোঁ। অঁ তেতিয়াহ'লে আপোনাৰ মানে যেতিয়া আপুনি ইয়াত আহিছিলে তেতিয়া কেনেকুৱা আছিলে ইয়াৰ পৰিস্থিতিবিলাকে? না আহিছিলোঁ নহয়, ইয়াতে জন্মভূমি আচ্ছা আচ্ছা। স্বৰ্গদৰ্শী কৰি আছি অঁ এই জেগাটোৱে আমাৰ আৰু। তেতিয়া সেইটো সময়ত কেনেকুৱা আছিলে এইবিলাক জেগাবিলাকে? এইবোৰ অঁ ক'বলৈ গ'লে শালি মতাউৰি মূলাটো একোৱেই নাই, চব পানী পানী। আমাৰ ইয়াৰ এই মতাউৰিও নাছিলে, এইটো কালি পৰে বনোৱা ক'বলৈ। আচ্ছা আচ্ছা, এইটো জংঘলে আছিলে ন? পুৰা বাঘ এনেকুৱা কিবা কিবি ওলাইছিলে নেকি? এতিয়াও ওলাই বন্ধু অকলি জংঘলে আছিলে ন? এইটো এই নদীটোতো এনেকুৱা মাছটো ন এভেইলেবল মাছ এতিয়া 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 হ'লেও অলপ পানীটো ইমান পাইছিলে? আমি দুখী নাপায় ন? অঁ সেইটো ন এই ঘৰটো এনেকুৱা ডাঙৰ পানী আছিলে ন? ব'ল এবাৰ আমি গৈ আছোঁ, এফালে আৰু ঘৰ আছে, এনেকুৱা খোজ কাঢ়িব লাগে, এইফালেতো গাড়ীও নাযায় হেৰিও নাযায়। বাৰিষা দিয়াত কিমানমান পানী হয়? 7-8 ফুটমান হয়। 8.5 ফুটমান? বাহ 8.5 ফুট, তেতিয়াহ'লেতো আমি মানে পাত্তাই নাপায় ন? মানুহ ডুবি যায় আৰু। তেতিয়াহ'লে বাৰিষাত মানে নাও দিহে আপ ডাউন কৰে আৰু। এইফালে নাই যাম এতিয়া? অঁ এইফালে যাব লাগিব। ইয়াৰ পৰা আৰু ব্ৰহ্মপুত্ৰৰ পানী কিমান দূৰ আছে? 1 কিলোমিটাৰমান ইয়াৰ পৰা আছে বোলে পানীটো 1 কিলোমিটাৰৰ ওচৰা ওচৰি ন পানীলৈকে? তেখেতেতো পূৰা পানী আহি চাগে, পূৰা পানী দেখিলে না? ময়ো মানে বাৰিষাত নাৱত ইফালেদি আহিছিলোঁ নেকি আমি? ইফালেদি গৈছিলে নে আমি বাৰিষাত নাৱত ইফালেদি গৈছিলোঁ। এতিয়া মানে বাইকত হ'লে আৰামছে যাব পাৰি, এতিয়া আমি গাড়ীহে আনিছিলোঁ, সেইটো কাৰণে আমি খোজকাঢ়ি দিলোঁ যা। এয়া এইখিনিত স্কুল এটা আছে, সেইটো স্কুলত মানে বাৰিষা সময়ত পূৰা বন্ধ হৈ থাকে। কেলৈ গৈছে মানে পূৰা পানী হয়তো ভিতৰলৈকে পানী সোমায়। স্কুলটো বন্ধ হৈ থাকে, 6 মাহমানটো বন্ধই হৈ থাকে চাগে এনেকুৱা। মই আহিছোঁ আহিলোঁ, আহি আমি য'ত মানে ভাগৰো লাগিলে, এতিয়া আমি ভাত খামগৈ তাত। এতিয়া আমি ইয়াত সোমামগৈ, এইটো ঘৰতে বনাইছে। এতিয়া যাব পাৰি না নোৱাৰি? উঠিব পাৰি নোৱাৰি? পাৰি। এতিয়া আমি উঠিছোঁগৈ, ভিতৰত কি বনাইছে কি বনা নাই এতিয়া মই দেখুৱাই যাম। কি বনাইছে এতিয়া? মাছ ফ্ৰাই, তাৰপাছত হাঁহ হ'ব, এইফালে দেখুৱাই যাম। এইফালে মাংস বনাইছে ৰেডি। এইটো কি বস্তু? চাইমদ লাগাও। এবাৰ এইটো আমি আক্ৰমণ কৰিম। এইফালে কি বনাইছে চাওঁ, দেখুৱাম। বঢ়িয়া, আজি মানে খানা ডেঞ্জাৰ বেলেগ হ'ব ন? এইফালে বনাবলৈ আৰম্ভ হৈছে। আমি মানে অলপ বহুত দূৰ কুচু কাঢ়িলেতো ভাগৰো লাগিলে, সেইটো কাৰণে অলপ বহিম, চাম কেনেকুৱা বনাই, এইটো অলপ দেখুৱাই দিম। আমাৰ এইটো বাইদেৱে এতিয়া বনাইছে। ইয়াত বহিব পাৰি না? বাইদেউ নমস্কাৰ। এবাৰ মাংস বাজিলে, এতিয়া আমি খাবলৈ আৰম্ভ কৰিছোঁ আৰু। ৰ'ব ৰান্ধনীক একদম বঢ়িয়াকৈ বনাইছে ৰান্ধনী। দেউতা আপোনাৰ ঘৰ ক'ত? ইয়াতে নেকি? অঁ আপোনাৰ ঘৰতে আহিছোঁ না মই। আপোনাৰ বয়স কিমানমান হ'ল? অঁ এনে 80? এইটো আপোনাৰ ডাঙৰ ল'ৰা না সৰু ল'ৰা? চবতকৈ সৰু? কেইটা আছিলে আপোনাৰ ল'ৰা ছোৱালী? 6টা? 2টা ছোৱালী, টোটেল 8টা? তেতিয়া আপোনাৰো মানে ডাঙৰ পৰিয়াল দেই দেউতা। আপুনি মানে আপোনাৰ জন্ম ক'ত আছিলে? আপোনাৰ জন্ম ইয়াতে না ক'ৰবাত আছিলে? ইয়াতে বাঘমৰা। বৰ ঘৰ ক'ত? লুটাচুৰ। আচ্ছা, এতিয়া ফাৰ্ষ্ট টাইম মই মাছটো খালোঁ, কেনেকুৱা টেষ্টিং কৰিম। আমাৰ বৌয়ে সৈতে ট্ৰাই কৰিলে, মালিকেও খাব এতিয়া। এইটো ক'ৰ মাছ? ব্ৰহ্মপুত্ৰ হ'ব নেকি? মাছটো বঢ়িয়া মিঠা লাগিছে। এবাৰ আমি কোনটো খাম? এইটো হয়, সেইটো কয় চাইমদ ন? এতিয়া আমি এইটো খাম, চাইমদ।
বঢ়িয়া এইটো কি নাম্বাৰ 1 নাম্বাৰ 2 এনেকুৱা আছে নেকি না নাম্বাৰ 1 বঢ়িয়া বঢ়িয়া লাগিলে খাই এতিয়া আৰু আমাৰ এইফালে বনাই আছে হাঁহ মাংস দেতা কেনেকুৱা লাগিলে খাই মাছটো বঢ়িয়া না বঢ়িয়া আৰু ইয়া হাঁহ মাংস অলৰেডি মানে পকিলে আৰু মানে খাব পৰা হৈ গ'ল আৰু ইয়া বাঢ়িছেগে আমাৰ বৌয়ে ইয়া এটা মোৰ প্লেটটো ইয়াত আহিলে ওচৰটো মাছটো আমি খালোঁ এবাৰ মই হাঁহ মাংস টেষ্টিং কৰিম এয়া হাঁহ মাংস দেই এইটো গৰম গৰম ইয়া এইটো হ'ল হাঁহ মাংস আৰু আছে দেই হৈ গ'ল একেবাৰে জ্বলা নিমখ মানে যি দিব লাগে চব অ'কে এভৰিথিং অ'কে বুক মানে বুঢ়ে বনাইছে দেই এইটো আমাৰ ৰান্ধনি বনাত কিন্তু এক্সপাৰ্ট ক'ব অথনি মাছটো মই টেষ্টিং কৰিলোঁ ইও বঢ়িয়া টেষ্টি এবাৰ ইয়াৰ হাঁহ মাংস খাই টেষ্টি কৰিলোঁ ইয়াৰ টেষ্টি কেনেকুৱা লাগিছে খাই বহুত ভাল হৈছে দেই বঢ়িয়া না কেনেকুৱা লাগিছে বনাই খাই ভাল ন কেনেকুৱা লাগিছে বঢ়িয়া আপোনাৰ বঢ়িয়া দেউতা কেনেকুৱা বঢ়িয়া না আপোনাৰ কি হয় বোৱাৰী বনোৱাত এক্সপাৰ্ট না এক্সপাৰ্ট বাহ দেউতা বঢ়িয়া খাইছে দেই কিন্তু গৰম গৰম আমাৰ বৌয়ে আমাক ভাত দিলে আছা এবাৰ আমি খামগে দেউতা ভাত খালে না খালে বঢ়িয়া এবাৰ ময়ো খামগে ইয়া একদম হাঁহ মাংস লগত বনাইছে আমাৰ বৌয়ে ইয়া মই এতিয়া লগাইছোঁ কি বুলি ক'ম এইটো লগাই বাই কৰিম আছামিছত কি বুলি কয় হেৰাই ল'ম অঁ হেৰাই ল'ম আছামিছত ইমান পাৰফেক্ট নহয় যে এবাৰ খামগে আৰু আৰু বৰ চব্জি বনোৱা ভাত বনোৱা আৰু খাবলৈ আহিম দেই মই কিন্তু বঢ়িয়া লাগিলে খাই এনেকুৱা টেষ্টি বনাইছে হাঁহ মাংস আৰু আলু আৰু কিবা কিবি বহুত ঢেৰ বেচেৰা চেচেৰা দি বনাইছে চবেই ব্যস্ত মই অলপ খাইছোঁ মোবাইলো অলপ লৈছোঁগৈ